লাগে যে সঠিকভাৱে তেওঁলোকক আইডেন্টিফাই কৰি তেওঁলোকৰ পৰা তেওঁলোকক নথিপত্ৰ দি এই মাটিখিনি তেওঁলোকক ঠিক ঠাক কৰি দিব লাগে আৰু এইখিনিতে মই এটা কথা ক'ব খুজো যে আমাৰ যিটো 6 নং দফা এই 6 নং দফাটো আমাৰ কেন্দ্ৰীয় চৰকাৰে বিপ্লৱ শৰ্মা আয়োগ তেওঁলোকে ঠিক ঠাক কমিটিৰ যোগেদি যি প্ৰতিবেদন আজি আহিলে সেই প্ৰতিবেদনটো আজি পৰ্যন্ত হোৱা নাই গতিকে আমাৰ ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত হেঁচা প্ৰয়োগ কৰি আমাৰ 6 নং দফাটোৰ প্ৰতিবেদন প্ৰকাশ কৰাব লাগে আৰু দ্বিতীয়তে যি গৰাখহনীয়াৰ এটা সমস্যা এই সমস্যাটো আমাৰ আমি শৰাইঘাটৰ মাননীয় উপাধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে সন্মানীয় বিধায়ক ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়াই যি প্ৰস্তাৱ আনিছে থলুৱা ভূমিপুত্ৰসকলৰ তেখেতৰ প্ৰস্তাৱটো আছিল থলুৱা ভূমিপুত্ৰসকলৰ ৰক্ষণাবেক্ষণৰ বাবে এখন স্পষ্ট ভূমি নীতি গ্ৰহণ কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব এতিয়া তেখেতৰ এই প্ৰস্তাৱটোৰ নিশ্চয় আমি সকলোৱে জানো আমাৰ অসম চৰকাৰৰ এখন ল্যান্ড পলিচি আছে 2019 ল্যান্ড পলিচি এই ল্যান্ড পলিচিখনতে স্পষ্টভাৱে ভূমিপুত্ৰসকলক কেনেকৈ ৰক্ষণাবেক্ষণ দিয়া হ'ব তেওঁলোকৰ ভূমি যেহেতু অকল সম্পদে নহয় এই সম্পদ আৰু গৌৰৱৰ প্ৰতীক গতিকে এই ভূমি দীৰ্ঘদিন ধৰি আমাৰ